মই যালৈ বিয়া হওঁ তাৰ মাক দেউতাকে যেন মোক নিজৰ মা দেউতাৰ দৰে মৰম কৰে। তই বৰ বেলেগ বস্তু এটা বিচাৰি দিলোঁ। টকা পইচা বিচৰা হ'লেও দিনে ৰাতিয়ে কষ্ট কৰি ঘটিব পাৰিলোঁ হ'লে, কিন্তু কিছুমান বস্তু এনেকুৱা আছে যিখিনি বস্তু টকা পইচা বহুত থাকিলেও কিনিব নোৱাৰে। তই গম পাৱ মোৰ মা দেউতা কোনো নাই, তথাপিতো জীৱনটো হাঁহি ফূৰ্তি কৰিয়ে পাৰ কৰি আছোঁ। আৰু যদি তই মোৰ লগত থাক মোৰ জীৱনটো আৰু অলপ বেছি ভাল হ'ব। তই নিজে ভাবি চাচোন, মই বজাৰলৈ যাম চব্জি বেচিবলৈ, আৰু বজাৰৰ পৰা মাছ বা মাংসকণ লৈ আহিম। তই তাৰপিছতে মাছ বা মাংসকণ ধুনীয়াকৈ ধুবি, মই তোক পিঁয়াজ কাটি দিম, তাৰপিছত তই ধুনীয়াকৈ বনাবি। তাৰপিছত দুয়োটাই একেখন কাঁহীতে ভাত খাম। তই মোক এগৰা ভাত খুৱাই দিবি আৰু মই তোক। কিমান ভাল লাগিব বাৰু? হ'ব বাৰু দে,